আজি স্বৰ্গত পুনৰ দৈত্যৰ ৰাজত্ব চলিছে। নিজৰ সুখ সম্ভোগ আৰু আনন্দত মতলীয়া হৈ দেৱতাই পাহৰিছে কৰ্তব্য নিজৰ। নিজ কৰ্মক অৱহেলা কৰাৰ পৰিণাম দেৱতাই পালে হাতে হাতে। এতিয়া অনুতাপত দগ্ধ হৈ সৌৱা দেৱেন্দ্ৰ আহিছে আমাৰ সমীপে। প্ৰভুৰ চৰণত জনাইছো প্ৰণিপাত। উঠা দেৱেন্দ্ৰ, অকস্মাতে কিবা হেতু আহিলা আমাৰ সমীপে। হে দয়াময়, ভাগ্য চক্ৰত পৰি আজি আমি পুনৰ স্বৰ্গ হাৰা। কাঢ়িলৈ স্বৰ্গপুৰ অন্ধক দৈত্যই বিতাড়িত কৰিছে আমাক অমৰাৱতীৰ পৰা। দেৱতাৰ কল্যাণৰ বাবে অন্ধকক দমন কৰক প্ৰভু, দমন কৰক। দেৱতাৰ তাৰণৰ হেতু তথা বিশ্ব কল্যাণৰ হেতু আমি অন্ধকৰ বিৰুদ্ধে কৰিম সমল। তোমাৰ অপাৰ কৰোণা প্ৰভু। কিন্তু দেৱেন্দ্ৰ, প্ৰভু তোমাক দিছো এক গভীৰ দায়িত্ব। কওক প্ৰভু, কি কাৰ্য মই পালন কৰিব লাগিব? মৰ্ত্যলোকত আমাৰ পৰম ভক্ত দানবীৰ নামে খ্যাত ৰাজা শিৱিৰ তেওঁক পৰীক্ষা কৰিব লাগিব। ৰজা শিৱিৰে দান ধৰ্মৰ মহিমা জগতত প্ৰচাৰ কৰিব লাগিব। এই কাৰ্যত তুমি অগ্নিদেৱকো কৰিবা লাগিব। নিশ্চয় প্ৰভু, তব কাৰ্য মই আনন্দেৰে কৰিম পাৰোঁ। যোৱা দেৱেন্দ্ৰ, দাকে এবে মাধুৰী দে। ময়ো যাওঁ যুদ্ধ ভূমিলৈ।